মোৰ নাম নেহা, মোৰ বয়স 24 বছৰ। এগৰাকী বিধৱা। এটা সময় আছিল যেতিয়া মোৰ জীৱনটো বৰ সুখী আছিল। মোৰ স্বামী মোক বহুত ভাল পাইছিল আৰু মই আমাৰ পাৰিবাৰিক জীৱনত সম্পূৰ্ণৰূপে নিমগ্ন হৈ পৰিছিলোঁ। কিন্তু ভাগ্যই মোক তীব্ৰ আঘাত দিলে। মোৰ স্বামীৰ গাড়ী দুৰ্ঘটনাত মৃত্যু হয়। আমাৰ বিয়া মাত্ৰ 4 বছৰ হ'ল। মোৰ ল'ৰাটোৰ সময়ত তাৰ বয়স মাত্ৰ 8 মাহ আছিল। আমাৰ ঘৰত আৰু কোনো নাছিল। কেৱল মোৰ স্বামী আৰু মই আছিলোঁ। সিহঁত যোৱাৰ পিছত এনে লাগিল যেন মোৰ গোটেই ঘৰখন ধ্বংস হৈ গৈছে। মোৰ এটা সৰু ল'ৰা আছিল, যিটো এতিয়াও বহুত সৰু আছিল। গতিকে মই ওলাই গৈ কাম কৰিব নোৱাৰিলোঁ। আমাৰ হাতত যিমান সৰু গহনা আৰু বেংকৰ বেলেঞ্চ আছে, সেইখিনি আমি জীয়াই থাকিব লগা হৈছিল। ঘৰ চলাবলৈ মই তেওঁৰ টকাৰ ওপৰত নিৰ্ভৰ কৰি আছিলোঁ। কিন্তু এতিয়া ঘৰৰ পৰিস্থিতিৰ অৱনতি ঘটিছিল। মোৰ মা-দেউতা বৃদ্ধ হৈ বেছি সহায় কৰিব নোৱাৰিলে। ঘৰখন চলোৱা পাহাৰ যেন লাগিল। মোৰ স্বামীৰ মৃত্যুৰ 1 বছৰ হ'ল। মোৰ ল'ৰাটোৰ বয়স 2 বছৰ আছিল আৰু গাখীৰৰ প্ৰয়োজন আছিল। আমাৰ ওচৰৰ গাঁওখনৰ ৰাজ নামৰ এজন গাখীৰ দিয়া মানুহ এজনে প্ৰতিদিনে পুৱা গাখীৰ ডেলিভাৰী দিবলৈ আহিছিল। বৰ ধুনীয়া আছিল, ওখ ৰং ঘেঁহুৰ দৰে আৰু মুখখন সৰলতাৰে জিলিকি উঠিল। চকুৰ মাজেদি এটা আন্তৰিকতা জিলিকি উঠিল। যেতিয়াই ৰাজে গাখীৰ লৈ দুৱাৰমুখলৈ আহিছিল, তেতিয়াই মোৰ ল'ৰাটোৱে খৰধৰকৈ তাৰ ওচৰলৈ খোজকাঢ়ি আহিছিল। ৰাজে মৰমেৰে তাক কোলাত তুলি লৈ সাৱটি ধৰি কাণত থৈ আলিঙ্গন কৰিছিল। আমাৰ চকু দুটা প্ৰায়ে লগ হৈছিল আৰু সেই চাৱনিবোৰতো বিশেষ আৱেগ আছিল। এদিন ৰাজে গাখীৰ ডেলিভাৰী কৰি ওলাই যাওঁতে মোৰ ল'ৰাটোৱে দুৱাৰৰ ওচৰলৈ খোজকাঢ়ি গৈ বাগৰি পৰিল। ডিঙিত আঘাতপ্ৰাপ্ত হোৱাৰ লগতে তেজ ওলাইছিল। সেই সময়ত মই পাকঘৰত ৰান্ধি আছিলোঁ। ৰাজে তাক পৰি থকা দেখি লগে লগে গাখীৰ বাল্টি আৰু চাইকেলখন এৰি মোৰ ল'ৰাটোক নিবলৈ দৌৰি গ'ল।